নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৱাণ্ডাৰিং মটৰহেডলৈ আৰু আজি আমি গৈ আছোঁ আজি উজনি অসম আৰু উজনি অসমত চাওঁ কিমান ক'ত যাব পাৰোঁ আৰু আপোনালোক মোৰ চেনেলৰ সৈতে বনি থাকক তো বলক ভিউৱাৰ্ছ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ঐ ৰোৱা দেই ভালকৈ থাকিবা ফোন কৰি থাকিবা দেই ৰাতিপুৱা গুৱাহাটীখন বেয়া নালাগে দেই বঢ়িয়া হয় ফ্ৰী ৰাস্তা এই ট্ৰেফিক মামা নাই এতিয়া অ'কে এই ভাই আদাবাৰী খানাপাৰা যাব খানাপাৰা পল্টন বজাৰ খানাপাৰা এই ভাই জানে দে মুझे উজনি গৈ আছোঁ এতিয়া আমি উজনিলৈ গাইছ আপোনালোকে গৈ আছে নহয় লগতে গৈ থাকে মানে এতিয়া আমি উজনিলৈ জাগিৰোডৰ পৰা আমি যাম নগাঁৱলৈ ৰাতিপুৱাই চাৰিওফালে আমি দেখিছোঁ গছ-গছনি ভাল লাগে আপোনালোকৰ ভাল লাগে যদি কমেণ্টত জনাবচোন আজি হ'ল শিৱৰাত্ৰি দেখিছে চবফালে মানুহে এতিয়া ৰাতিপুৱা ইমান ভিৰ হৈছে মানে গাড়ী মটৰবিলাক আহিবলৈ ষ্টাৰ্ট কৰিছে এয়া উল্টা ছাইডে গাড়ী আহি আছে দেখিছে এফালে বন্ধ কৰি ৰাখিছে মন্দিৰটোৰ কাৰণ ইফালে আছে এতিয়া
এতিয়া আমি আছোঁ জখলাবন্ধাত আৰু জখলাবন্ধাৰ পৰা এতিয়া আমি চিধা যাম শিৱসাগৰলৈ তো ইয়াৰ পৰা মই লৈ ল'লোঁ টিটুক প্ৰায় মোৰ লগৰখিনি টিটুক চিনি পায়ে মোৰ বেষ্ট ফ্ৰেণ্ড তো টিটুক লৈ ল'লোঁ আমি ইয়াৰ পৰা তো এতিয়া আমি দুয়োটাই যাম যোৰহাটলৈ আপোনালোকে যোৰহাটত গৈ ব্লগটো শেষ হৈ নাযায় ব্লগটো শেষ হ'ব আপোনালোকে চাব গোটেইকেইটা ভিডিঅ' চাব গোটেইকেইটা ভিডিঅ' আহি আছে আপোনালোকৰ ওচৰলৈ আমি যিমান পাৰোঁ ভিডিঅ' বনাই যাম তো আমি এতিয়া গৈ আছোঁ যোৰহাটলৈ অ'কে হেল্ল' ভিউৱাৰ্ছ এতিয়া আমি উপস্থিত নহয় চৰি এতিয়া আমি পালোহি টিয়কত আৰু টিয়কৰ পৰা আপোনালোকক দেখাম কি হয় তো অকণমান ভিৰ ভাৰ এলেকাত অকণমান কিবাকিবি প্ৰব্লেম হৈ গ'ল চ' সেই প্ৰব্লেমবিলাক আপোনালোকৰ ওচৰত দেখাব নোৱাৰিম নহ'লে আকৌ প্ৰব্লেম হৈ যাব চ' আপোনালোকক আমি দেখাম এতিয়া টিয়কত চাবলগীয়া কি আছে মই সুধিম বাট এতিয়া চাই লওক টিয়কৰ চাম এইটো টিয়কৰ চাম যে ইমান ভালকৈ নেদেখি বাট ধুনীয়া আৰু তাতে এতিয়া অলপ কিবা কিবি খাই লওঁ ইভেন গুৱাহাটীৰ পৰা ওলোৱাৰ পিছত একো খোৱা নাছিলোঁ আমি কিবা এটা খাই লওঁ এতিয়া অ'কে গাইজ আজি আমি আছিলোঁ টিয়কত আৰু টিয়কত আহি যিহেতু আজি শিৱৰাত্ৰিৰ লগত আজি শিৱ মন্দিৰ নাযামনে আৰু চ' শিৱ মন্দিৰত আহি গ'লোঁ সেয়া মুখ্য দুৱাৰ চাকি ল'ব লাগিব লগতে ধৰি হাঁহিকে লয় নিজৰ অধৰ দফন কৰে কোন তপমুনি তাৰ কোনো আচৰ্য ঘটনা মহাকুলৰ ৰূপৱতী কৰিল গ্ৰহণ পূৰ্বকালে ভাগৱেৰ শুশ্ৰূষা কৰিলে পেৰেছিলে কুল খননত হৃদয়ে গিৰাত নন্দিনী তাহা কৰিল গ্ৰহণ মন্ত্ৰপুত কৰি তাহা আনন্দ অন্তৰে মেচহতী কৰে নিকে নকৰে মহাবীৰ কেই কুল উদিয়া গগন ঘন ঘন ঘূৰে কৰে গজন হাতে ঘন কৰি কাৰ্য পূজ বিসমৰ কি বলি বায় গুৰু শব্দ পিৰছে কৰে পুনৰাই কৰি বৈক্ষপন কৈশৱে আনন্দিত মন ঘন ঘন মাংস খাই পুলক অন্ত এইৰূপে মানে স্থানে মহামূল বিহংগৰ গণ বিকলিত আকৰ্ষিত কৰে বিময়িত জলঘন কৰে মাংস কাৰণ সময়ৰ ভিতৰত বিকট হাতিয়াৰ ভৰতৰে চলে এইৰূপে বিনষ্ট হ'লে যৌৱনৰ
ফুল করিয়া নিদনম এবার গণম তাহার ফুলের কথানা যায় বর্ণনম এ হরি বিমোধরিয় বলদর কমনম যে রূপে যৌবন ফুল পড়িতে বিনা ইয়াতে ইহলোকিত জগতে প্রকাশ লুকাতির কার্য ইয়া নবিকা পরিকালে তোমার এখন এমন বিবেচিয়া দেখা ৰাজ এই ভৱসাগৰে প্ৰণয়ে বিবুদ্ধ যদি নাহি হয় অনৰে তৰে কি উদ্যত হৰ কেবা আকে উৰে মন এই দেখি বিবেচিয়া কৰে কাৰণ সমানন্দিনীয়ে দিনেতো বকৰে জগতে নাহি কহেৰি তোমাৰ বচন সকলে কৰ তুমি উচিত সমানত এই যে চাৰিদিশে কৰি অৱস্থান তুলি পাথৰ মিলনি বিদ্যমান ৰাজাৰ যতে গুণ কৰিয়া বিকহন আশীৰ্বাদ কৰে তাৰাকে কৰে বৰ্ণন ফুল নাহাৰি চবে আশী পদাৰে চৰে লাজ চাৰিদিশে হয়